নমস্কাৰ, গুড ইভিনিং। আশা কৰোঁ সকলোৱে ভালে আছে। নিজকে কামত ইমান ব্যস্ত, ইমান এংগেজ কৰি ৰাখা, ইমান ইনভলভ কৰি ৰাখা, যাতে আনক সমালোচনা কৰিবলৈ বা আনৰ সমালোচনা শুনিবলৈ, পৰচৰ্চা কৰা বা শুনাৰ তোমাৰ ওচৰত সময়ে নাথাকে। যিখিনি সময়ত তুমি ফ্ৰী থাকা, সেই সময়খিনিতো কিবা নহয় কিবা এটা পৰিকল্পনা কৰা, নিজক ডেভেলপ কৰিবৰ কাৰণে চেষ্টা কৰা। কোনোবাই যদি আহি তোমাৰ ওচৰত পৰচৰ্চা কৰিছে, আনৰ কথা আহি যদি কৈছে বা এক্সপ্লেইন কৰিছে, তেতিয়াহ'লে তেওঁক বাধা দিয়া। কিয়নো সমালোচনা কৰাটো এটা বহুত ডাঙৰ পাপ, পৰচৰ্চা বহুত ডাঙৰ পাপ। ভগৱানে বেয়া পোৱা আটাইতকৈ, ঈশ্বৰ আল্লাই বেয়া পোৱা আটাইতকৈ ডাঙৰ কৰ্ম এইটো। গতিকে তুমি যদি তেওঁৰ কথা নীৰৱে শুনি আছা, তেতিয়াহ'লে তেওঁ যিমান পাপ কৰিছে, ই এটা অপকৰ্ম হয়, তেতিয়াহ'লে তুমি সিমানেই পাপ কৰিছা। অৰ্থাৎ তেওঁ পৰচৰ্চা কৰাজনৰ লগত শুনাজনেও সমানেই পাপ কৰে। গতিকে কিছুমান মানুহৰ ই এটা অভ্যাসৰ অংশ হৈ পৰিছে, গোটেই দিনৰ দিনটো তেওঁ আনৰ সমালোচনা কৰোঁতেই যায়, পৰচৰ্চা কৰে। ইজনৰ মেছেজ সিজনৰ ওচৰলৈ, সিজনৰ মেছেজ সিজনৰ ওচৰলৈ তেওঁ কি কৰে, প্ৰেৰণ কৰে, কনভে কৰি থাকে। আৰু এটা কথা সদায় মনত ৰাখিবা, যিজন ব্যক্তিয়ে আনৰ কথা আহি যদি তোমাক শুনাইছেই, তেতিয়াহ'লে তুমিও কিন্তু ইয়াৰ পৰা বাদ পৰি যোৱা নাই। সেই ব্যক্তিজনে তোমাৰ কথাও কিন্তু আনৰ আগত গৈ নোকোৱাকৈ থকা নাই। আব্ৰাহাম লিংকন, যিজন ব্যক্তিক পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি তিৰস্কাৰ, অপমান, ইনচাল্ট কৰা হৈছিল, বহুত ইনচাল্ট কৰা হৈছিল আব্ৰাহাম লিংকনক, কিন্তু আব্ৰাহাম লিংকনে কিন্তু আনৰ সমালোচনা ইমান কৰা নাছিল, তেওঁ নকৰিছিল। তেওঁ শত্ৰুকো ইভেন কামৰ দায়িত্ব দিছিল। তেওঁ যদি কিবা কামৰ দায়িত্ব, তেওঁ ৰাষ্ট্ৰপতি আছিল আব্ৰাহাম লিংকন, যদি কিবা কামৰ দায়িত্ব থাকে, সেই কামটোৰ কাৰণে যদি শত্ৰুজন যোগ্য হয়, তেতিয়াহ'লে মাতি আনি তেওঁকে সেই কামৰ দায়িত্ব অৰ্পণ কৰিছিল। এইটো নহয় যে তেওঁ মোক ইনচাল্ট কৰি অপমান কৰিছিল, মোৰ কথা খুব সমালোচনা কৰিছিল, গতিকে মই এওঁক নেমাতো বা ইনভাইট নকৰোঁ, তেনে নাছিল।